ৰাতিপুৱা বন্ধু বান্ধৱীসকল, মই CV আছামিজ গাৰ্লে আপোনাক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু ৰাতিপুৱাই মোৰ চকু একদম ফুলি আছে। এতিয়া বাজিছে ৰাতিপুৱা বচাই দিছোঁ 7:30 আৰু মই বেছি দেৰি হোৱা নাই, আধা ঘণ্টামান হৈছেহে শুই উঠা। মানে মই 7টা বজাত শুই উঠিছোঁহে। অকণমান চকুটো ফুলি আছে। মই প্ৰায় দেৰিকেই উঠোঁ, কিন্তু অকণমান আজি সুন্দৰ পৰিৱেশ চাওঁ বুলি ৰাতিপুৱাই উঠিলোঁ। চাওকচোন মোৰ পাছফালে কি সুন্দৰ পৰিৱেশ নহয় জানো? পৰিৱেশটো কি সুন্দৰ নহয় জানো? মই আপোনাৰ আছোঁ লখিমপুৰত। লখিমপুৰৰ মই বিশেষ কাৰণত আহিবলগীয়া হ'ল। মোৰ বৰমা ঢুকালে, সেইবাবে আমি লখিমপুৰ আহিবলগীয়া হ'ল। মোৰ ঘৰ যোৰহাটত। এতিয়া মই লখিমপুৰৰ মোৰ সৰু বৰ্তা ঘৰত আছোঁ, আৰু সৰু বৰ্তা ঘৰৰ পাছফালে ইমান ধুনীয়া পৰিৱেশ, গোটেই গাঁৱৰ পৰিৱেশ কিমান ভাল লাগে। গৰু চৰি আছে, আৰু দেখাম বাৰু আপোনালোকক। সেইখন বৰ্তাৰ বাগান হয়, আৰু গছ গছনি আছে, আৰু এইফালে পাহাৰ দেখে। এতিয়া দেখা নাই, এইফালে অলপমান পাহাৰো দেখা যায়। দেখাই আছোঁ আপোনালোকক, ভিডিঅ'টো ভালকৈ চাব। মই গা ধুই লওঁ, আৰু গা ধুই আজৰি হওঁ মানে আকৌ যোৱা ৰাতি অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, সেয়াকে চাই লওক। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ পুনৰ উভতি আহিলোঁ। আৰু এতিয়া মই আপোনালোকক দেখাম আমাৰ বৰ্তাৰ বাগানখন। মই গা ধুলোঁ, গা ধোৱা বহুপৰ হ'ল বাৰু। গা ধুই চাহো খালোঁ, চাহ খাই আকৌ ৰুটি ভাজি বনায়ো খালোঁ। এতিয়া বাজিছে আপোনাৰ 11:30, আৰু মই আপোনালোকক বৰ্তাৰ বাগানলৈ লৈ যাম। ব'লক তেন্তে আমি বাগানলৈ যাওঁ। বাগানখন একেবাৰে কাষতে, বাৰীতো এখন বাগান আছে, সেই বাগানখনো আপোনালোকক দেখাম। এতিয়া আমি বাগানলৈ আহি আছোঁ। এইখনেই হৈছে বৰ্তাৰ বাগান। আশা কৰোঁ আপোনালোকে ভালদৰে দেখিছে। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন কি সুন্দৰ পৰিৱেশ। এতিয়া বাগানৰ পৰা আমি যাওঁ। পথাৰো আছে, মুকলি পথাৰ। ইয়াত আগতে ল'ৰা ছোৱালীবিলাকে খেলে। এতিয়া লকডাউনৰ সময়ৰ বাবে ইয়াত খেলা নাই। এয়া চাওক, পথাৰখনত ছাগলীকেইটা কেনেদৰে চৰিছে। ভাবিলোঁ সেয়াও দেখুৱাই দিওঁ। আচলতে মইহে চাবলৈ গৈছিলোঁ, লগতে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, আপোনালোকে ভাল পাব বুলি। এতিয়া আমি বাগানৰ পৰা বৰ্তাৰ ঘৰলৈ বুলি গৈ আছোঁ। কাষতে, কিন্তু পথাৰখনেদি আহিছোঁ। এয়া চাওকচোন কি সুন্দৰ ফুল। বৰ্তাৰ বাৰীৰ ফুল হয়। মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ ভাল লাগিলে, সেয়েহে আপোনালোককো দেখুৱালোঁ। গৈছোঁ। এইটো ৰাস্তা পূৰ্ণ নিজান। এইটো NSPC ৰোড বুলি কয়। এইফালে দিয়ে লখিমপুৰৰ NSPC লৈ যায়। মই আপোনালোকক লৈ যাব নোৱাৰিম, কাৰণ এতিয়া লকডাউনৰ সময়। ইয়াৰ পৰা বহুত দূৰ, আৰু ওচৰতে পাহাৰ এটাও আছে। সেইটো জেঠাই ঘৰৰ পৰা দেখি, মই জেঠাই ঘৰৰ বেক চাইডেই আছে পাহাৰটো। দেখুৱাবলৈ চেষ্টা কৰিম যদি মানে দেখাব পাৰোঁ। কিন্তু এতিয়া সম্পূৰ্ণ ৰাস্তাটো নিজান হৈ আছে, কোনো মানুহেই নাই। সকলো চব লকডাউন মানি চলিছে, আৰু সেইটোৱে দেখি ভাল লাগিছে। আমাৰ কাৰণে বহুত কষ্ট কৰিছে শ্ৰদ্ধেয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আৰু তেওঁৰ কথা মানি চলাটো আমাৰ দায়িত্ব, কাৰণ আমাৰ বাবেই তেওঁলোকে ইমানখিনি কষ্ট কৰিছে দিনে ৰাতিয়ে। এতিয়া মই বৰ্তাৰ বাৰীৰ বাগানখনলৈ লৈ আহিছোঁ। চাওক, এইটো ঘৰৰ
ঘৰৰ কাষত মানে ঘৰটোৰ কাষতে এখন সৰুকৈ বাগান আছে পদূলিতে। এজোপা জবা ফুল চবেই চিনি পায়েই, তথাপিতো দেখাইছোঁ আৰু দেই, ভাল লাগে কাৰণে। আৰু মই নকৈও নোৱাৰিলোঁ, এই ভিডিঅ'বিলাক মই মানে বনাবলৈ প্ৰেৰণা পালোঁ অসমীয়া ছোৱালী ৰেখা বাৰ পৰা। ৰেখা বাক মোৰ বৰ ভাল লাগে। ৰেখা বাৰ সকলো ভিডিঅ'ই মই চাওঁ আৰু ৰেখা বাৰ কথা কোৱাৰ ধৰণ ভাল লাগে। তেওঁ কেনেকৈ সৰলভাৱে সকলো বুজাবলৈ চেষ্টা কৰে সেয়াও মই চাই বহুত ভাল পাওঁ আৰু বাৰ পৰাই মই প্ৰেৰণা পালোঁ। এয়া চব বাৰীৰ ভিতৰৰ সৰু বাগানখন আপোনালোকক দেখুৱাইছোঁ, নিশ্চয় ভাল পাব। ইয়াৰ মাজলৈ যাব পাৰিম, মই মাজলৈ আহিছোঁ, গছজোপাৰ মাজলৈ গছজোপাৰ মাজেৰে আহিছোঁ বাগানখনলৈ। বাগানৰ মাজমজিয়াতে মই আছোঁ। বেছি ভিতৰলৈ নোসোমাওঁ, বৰ্তায়ো বেকগ্ৰাউণ্ডত কৈ আছে বেছি ভিতৰলৈ নোসোমাবা বুলি। এতিয়া বাগানখনৰ পৰা ওলাই আহোঁ বাহিৰলৈ আৰু বাহিৰৰ পৰিৱেশো দেখুৱাওঁ আপোনাক। ওলাবলৈ ৰ'ব, বাটেই বিচাৰি পোৱা নাই, এইফালেদি যাম, পোনে পোনে একদম গৈ থাকিব লাগিব। বাগানৰ পৰা ওলাই আহিলোঁ বাহিৰলৈ, ঘৰৰ যিখন বাৰীৰ বাগানৰ পৰা ওলাই আহিলোঁ। এতিয়া দেখাইছোঁ বৰ্তাৰ দোকানখন। এইখন দোকানখনৰ লগত বহুত স্মৃতি জড়িত হৈ আছে, এটি মানে জমনি কথাও জড়িত হৈ আছে। আপোনালোকক পিছে পৰে ক'ম বাৰু, আজি নকওঁ, কাৰণ আজি মই ভিডিঅ'টো বহুত ডাঙৰ হ'ব, দীঘলীয়া হ'ব, সেইবাবে ইমানখিনি কথা কৈ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ বুলি ভাবিলোঁ। আপোনালোকে জানিব বিচাৰে নেকি মোৰ সেই দোকানখনৰ লগত কি এনেকুৱা কথা জড়িত হৈ আছে যিটো মই জমনি কথা বুলি কৈছোঁ? মোৰ হাঁহি উঠে কথাটো কৈয়ে, মোৰ মায়ে কয়, বৰ্তাহঁতেও কয়, সেইকাৰণে মই কথাটো গম পাওঁ, নহ'লেতো মই কেনেকৈ গম পাম? সৰুতেই কৰিছিলোঁ সেইটো ঘটনা। যদি আপোনালোকে সেইটো জানিব বিচাৰে তেন্তে মোক কমেণ্ট কৰি জনাবচোন, জানিব বিচাৰে যদি। ঠিক আছে, বৰ্তাৰ বাৰীখন দেখাই দিছোঁ ভালদৰে, ইমান চাফ চিকুণকৈ ৰাখিছে চাওকচোন বৰমাই। ইয়াত শিল বালি পেলালেহি, কাৰণ বৰ্তাই ঘৰটো আকৌ আৰু ভালদৰে বনাম বুলি ভাবিছিল, কিন্তু লকডাউনৰ বাবে সেয়া বনাব পৰা নাই, দেখাব পৰা নাইহে আহিছে। লকডাউনৰ বাবে সেয়া বনাব পৰা নাই, সেইকাৰণে ৰৈ দিছে। বৰমাই কালি মোক কৈছে আশা বহুত আছিলে, আশা হৈয়ে ৰৈ আছে আৰু। ফুলকেইজোপা চব যাবলৈ মন যোৱা নাই জানেনে? এইয়া ইমান ধুনীয়া দেখিছেনে? ঠিক আছে, এতিয়া আমি ভাত বনাওঁগৈ। ভাত বনাই আপোনালোকৰ ওচৰলৈ পুনৰ আহি আছোঁ। যদি পাৰোঁ দেখাম বাৰু কি বনাইছোঁ। ভিডিঅ'টো দীঘলীয়া কৰিব নিবিচাৰোঁ, মই বাৰে বাৰে কৈ আছোঁ আপোনালোকক। ভাতকেইটা খাই আহিয়ে দেখিলোঁ বৰ্তা ঘৰৰ এই মেকুৰীকেইটা এনেকৈ শুই আছে। মোৰ ইমান ভাল লাগিছে চাই, সেয়েহে আপোনালোককো দেখুৱাইছোঁ, চাওকচোন ইমান মৰম লাগিছে। এয়া চাওক মোৰ বৰ্তাৰ বাগানৰ ছিঙি আনি থৈছেহি। চাহবোৰ এতিয়া মেললৈ নিব। লগতে বৰ্তাৰ ঘৰত ফুলি থকা ফুল কেইপাহমানো দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। লগতে আছে কেতিয়াবা নাৰ্জী ফুলৰ পুলি। চাওকচোন এই ফুলপাহক কি বুলি কয় জানেনে? মই কিন্তু নাজানো, মোক জনাবচোন। আৰু এই গছৰ পাতটোক কি বুলি কয় সেইটোও জনাব। এয়া হৈছে বৰ্তাৰ ঘৰৰ গোসাঁই ঘৰ, সেয়াও মই ইমান ধুনীয়া। এতিয়া মই আপোনালোকক লৈ যাব খুজিছোঁ সেই বিশেষ গছজোপাৰ ওচৰলৈ। হেডলাইনটো দেখি আপোনালোকে ধৰিব পাৰিছেই চাগৈ, নাৰিকল গছত তিয়ঁহ লগা দেখুৱাবলৈ। নাৰিকল গছজোপাতনো কেনেদৰে তিয়ঁহ লাগিলে চাওঁচোন আহক। এইজোপা হৈছে নাৰিকল গছ, যিজোপা সম্পূৰ্ণৰূপে মৰি গ'ল। আৰু বৰ্তাই কি কৰিলে চাওক, এইয়া দেখিছেনে? বৰ্তাই কাষতে তিয়ঁহৰ গুটি কেইটামান দি থৈছে। তিয়ঁহৰ পুলিটো হোৱাত বৰ্তাই মৰি যোৱা নাৰিকলজোপালৈ বুলি উঠিবলৈ সুবিধা কৰি দিলে। আৰু ইয়াতে লাগিলে এইকেইটা তিয়ঁহ, মই দেখুৱাই দিছোঁ। এইটো কলি মেলিছে,
এইটো কলি মেলি পেলাই অলপমান হ'লেই বাৰু ইয়া ফুল ফুলি আছে দেখিছেই নহয় হৈছে বৰ্তাৰ গোহালিটো আৰু এতিয়া মই আপোনালোকক এটি বিশেষ দৃশ্য দেখুৱাবলৈ লৈ যাব খুজিছোঁ এই বাটেৰে গৈ থাকিলে আমি সেই জেগাকণ পাম এয়া আমি আহি আছোঁ এইজনী মোৰ ভণ্টি হয় তাইও লগতে আহিছে তাইক ক'লো বলচোন তয়ো বল এই বাটেৰে গৈ থাকিলে পায় মোৰ বৰ্তা ঘৰৰ ওচৰতে যিহেতুকে সেয়েহে আপোনালোকক লৈ আহিলোঁ সেই জেগাতে আপোনালোকক পুনৰ লগ পাম সেই জেগাটো মই পাই গ'লোহি এইফালেদি তললৈ যাব পাৰি আৰু এইখন হৈছে আনন্দ বাগান আনন্দ বাগানখন বহুত ডাঙৰ হয় মই সন্মুখৰ পৰা দেখাব নোৱাৰিলোঁ কিন্তু বৰ্তা ঘৰৰ কাষৰ পৰা দেখি থাকি বাবে আপোনালোকক দেখুৱালোঁ আৰু এই বাটটোৱেদি গ'লে আমি শিলৰ নদীখন পাম আচৰিত হৈছে নহয় চাই থাকক ভিডিঅ'টো আহি শিলৰ নদীখন পাই গ'লোহি এইখন চাওক সেই শিলৰ নদীখন মই শিলৰ নদী বুলি কিয় কৈছোঁ আচৰিত হৈছে চাগে এখন নদীয়ে আছিল কিন্তু নদীখনৰ খুঁটিটো এৰি দিলে আৰু ইয়াত বৰ্তমান শিলেৰে ভৰপূৰ নদীখনৰ মই নামটো নাজানো আৰু শিলখিনি দেখি মই হেনো অকণমান সৰু আছিলোঁ এতিয়াতকৈ আজি প্ৰায় ৩-৪ বছৰ আগৰ কথা বৰ্তাক ক'লোঁ যে নদীখনৰ নামটো কি বৰ্তাই কৈছে তুমিয়ে দি লোৱাচোন নাম এটা মই তেতিয়া শিলৰ নদী বুলিয়েই নামটো দিওঁ আৰু এই বাটেদি আনন্দ বাগানৰ এটা অংশলৈ যাব পাৰি কিন্তু মই নাযাওঁ এইফালেদি আকৌ বৰ্তাৰ ঘৰলৈ উভতি যাব লাগিব মই উভতি যাওঁ বৰ্তাৰ ঘৰত পুনৰ লগ পাই আছোঁ চাই থাকক ভিডিঅ'টো কক যে মই কৈছিলোঁ পাহাৰৰ কথাটো সেই পাহাৰটো জেঠাই ঘৰৰ কাষৰ পৰা বৰ ধুনীয়াকৈ দেখি কিন্তু মই যাব নোৱাৰিলোঁ এই পথাৰখনৰ পৰা সেই পাহাৰটো অলপকৈ দেখি আছোঁ মই সেয়াকে আপোনাক দেখুৱাবলৈ আহিলোঁ নাজানো কিমান স্পষ্টভাৱে মই দেখুৱাব পাৰিম পাহাৰটো কিন্তু মই ভালদৰে দেখি আছোঁ ভাবিলোঁ অলপমান ভিডিঅ' কৰি ৰাখোঁ আপোনালোককো দেখুৱাব পাৰিম এডাল গছ পৰি আছিলে সেই গছডালৰ ওপৰতে উঠি লৈ পেলাই মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ তেতিয়া হয়তো আৰু স্পষ্টকৈ দেখিব চাওক তাত সেউজীয়া দেখিছেনে বাৰু মই কিন্তু দেখি আছোঁ ভিডিঅ' কৰোঁতে কেমেৰাটোত কিন্তু আপোনালোকে দেখিছে নাই মই সেইটোহে নাজানো আৰু এইখন হৈছে বৰ্তাৰ বাগান আৰু তাৰ পাছফালে সেইখন আনন্দ বাগান চাওকচোন ইমান সুন্দৰ পাহাৰটো চাওক এতিয়া মই যাওঁ বৰ্তাৰ ঘৰলৈ বৰমায়ে মাতি আছে চাহ খাবৰ কাৰণে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদিহে আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি জনাব আপোনালোকৰ ভিডিঅ'টো কেনে লাগিলে আৰু যদিহে আপুনি মোৰ চেনেলটোত নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে কমেণ্টৰ জৰিয়তেও মোৰ ভুলখিনি কিন্তু শুধৰাই দিবলৈ নাপাহৰিব আজিলৈ আহোঁ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ